Hello everyone, welcome to our channel. সকলোকে নমস্কাৰ আপোনালোকক আমাৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে ভিডিঅ' দেখা পাইছে মোৰ ৱাইফ পাখি যথেষ্ট হেপী কাৰণ মই পাখি বহুদিন ফুৰাবলৈ লৈ যাব পৰা নাছিলোঁ আৰু মই যথেষ্ট ব্যস্ত হৈ আছিলোঁ। ব্যস্ততাৰ কাৰণে মই পাখিক ক'তো নিব পৰা নাছিলোঁ আৰু আজি ভাবিলোঁ মই ফ্ৰী আছোঁ চ' আমাৰ ঘৰৰ পৰা তেনেই ওচৰৰ এখন টাউন শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আমগুৰি টাউনলৈ লৈ আনিলোঁ আৰু ভাবিলোঁ অকণমান দেখাম আৰু কিবা এটা খুৱাম কাৰণ নতুন বিয়া পতা হয়। আপোনালোকে গম পাইছে নতুন বিয়া হোৱাৰ পিছত কোনে ক'ত কেনেকৈ ফুৰাবলৈ লৈ যায়, কিন্তু মই একেবাৰে টাইম পোৱা নাই। ফুৰাম ভৱিষ্যতলৈ, দেখা পাব আপোনালোকে। চ' অকণমান আমগুৰি টাউন ফুৰালোঁ আৰু কিবা এটা খোৱা প্লেনিং আছিলে। চ' আকৌ বেক হৈ দিলোঁ আমগুৰি টাউনৰ পৰা। আপোনাক দেখা পাইছে এইটো ৰাস্তা মানে কি ক'ম আৰু, এই ৰাস্তাটো বনাই হ'ব আৰু হ'বগৈ কেতিয়া সেইটো আমিও ক'ব নোৱাৰোঁ। ভৱিষ্যতলৈ আমি দেখা পাম আৰু আপোনালোকেও দেখা পাব, মই আপোনালোকক ভিডিঅ'ত দেখাম। আৰু সেইকাৰণে আমাৰ খোৱা প্লেনিং আছিলে, একেবাৰে ঘৰৰ ওচৰ পালোহি। ফুডভিলা হোটেলত খাম বুলি ভাবিলোঁ, সেইকাৰণে ফুডভিলাত সোমাই দিলোঁ। ফুডভিলা নাইট ভিউ আপোনালোকে দেখা পাইছে আৰু ভিতৰতো চাওক, এয়া AC ৰুম। আমাৰ পাখিয়ে পূৰা চাইছে ধুনীয়াকৈ। পাখি আগতো আহিছে বাৰু, দুবাৰমান সোমালে। আৰু এইফালেদি ড্ৰয়িং দেখা পাইছে নীলিম মহন্ত দাই অঁকা, বহুতে এটা ধুনীয়া ড্ৰয়িং আপোনালোকে ফুডভিলা আহিলে দেখা পাব আৰু বহুত ধুনীয়া ভিতৰটো। আৰু AC ৰুমটোত আপোনালোকে সোমাব, AC কাউণ্টাৰত সোমাব, যথেষ্ট এটা ধুনীয়া ভিউ পাব। আৰু শুনক, আমি খাব লাগি গ'ল, পূৰা খাব লাগি গ'ল। আহি দেখিছে নাই? এতিয়া আছোঁ আমি ফুডভিলাত, একেবাৰে ওচৰ চাবলৈ গ'লে ঘৰৰ ফুডভিলাৰ বেকতে, কিন্তু খাবলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছেনে? এয়া বৰ্তমান আমি হাক্কা নুডলছ অৰ্ডাৰ দিছিলোঁ, এয়া পালেহি। চাওমিন খাই আছোঁ, ৰেড বুলৰ কালাৰ কুৰ্তি কালাৰ একেই হৈ গৈছে। চাই দিয়া। এতিয়া ৰোল এটা আনিলোঁ আৰু আধা কৰিলোঁ, মানে পেটত নোসোমাইগৈ আৰু বাহিৰতো খাই আহিছিলোঁ। ত' এতিয়া হাঁহিটো এটা পূৰা খাই আছে। খানা কিন্তু বহুতে টেষ্টি, আপোনালোকেও ফুডভিলাত আহি খাব পাৰিব, এনজয় কৰিব পাৰিব। আমিও আগৰ কিবাকিবি কথা পাতিলোঁ আৰু ফুডভিলাত খালোঁ, এনজয় কৰিলোঁ দুয়োটাই। আজি আপোনালোকক এটা আমি মিনি ব্লগ আগবঢ়ালোঁ, আপোনালোকে চাই কেনে পালে আমাক জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। নেক্সট ব্লগত আকৌ আমি লগ পাই আছোঁ। জয় আই অসম।